ডিজিটেল মার্কেটিং আপোনাৰ যদি কোনো এটা সার্ভিস সেন্টার আছে বা আপোনাৰ যদি ব্যৱসায় আছে বিজনেস আছে বা যেটো বিজনেসৰ বা প্ৰডাক্ট বা আপোনাৰ যেটো সার্ভিস ডাইৰেক্টলি কাস্টমাৰৰ ওচৰত এডভাৰটাইজমেন্ট কৰিব লাগে বা আপোনাৰ প্ৰডাক্ট বা আপোনাৰ সার্ভিসৰ বিষয়ে মানুহক যদি জনাব লাগে তেতিয়াহ'লে আপোনাৰ কাৰণে এই ভিডিঅ'টো বহুত প্ৰয়োজনীয় কাৰণ চাওক আজিকালি অফলাইন মাৰ্কেটিঙৰ মানুহে যিমানখিনি আগ্ৰহী তাতকৈ বেছি আগ্ৰহী হ'ল অনলাইন মাৰ্কেটিং আৰু এই অনলাইনৰ মাধ্যমে যেটো মাৰ্কেটিং কৰা হয় সেইটোকে কোৱা হয় ডিজিটেল মাৰ্কেটিং ইয়াতে বিভিন্ন ধৰণৰ প্লেটফৰ্ম থাকিব পাৰে যেনে ইনষ্টাগ্ৰাম এটা প্লেটফৰ্ম হ'ব পাৰে ইউটিউব এটা প্লেটফৰ্ম হ'ব পাৰে ফেচবুক এটা প্লেটফৰ্ম হ'ব পাৰে সো এইবিলাকৰ মাধ্যমে আপুনি আপোনাৰ বিজনেছটো বা আপোনাৰ সাৰ্ভিসটো বা আপোনাৰ প্ৰডাক্টৰ বিষয়ে মানুহক অতি সহজে কম খৰচত জনাব পাৰিব সো আপুনি আগতে মানুহে কি কৰিছিল এডভাৰটাইজ দিছিল কিহত অফলাইনত লিফলেট বা বিভিন্ন বেনাৰ বা বিভিন্ন পোষ্টাৰ লগাই তেওঁলোকৰ নিজৰ সাৰ্ভিসটো বা নিজৰ প্ৰডাক্টৰ বিষয়ে এডভাৰটাইজমেন্ট কৰিছিল কিন্তু তাতকৈ আটাইতকৈ বেছি বৰ্তমান জনপ্ৰিয় হৈ গৈছে এই ডিজিটেলি মাৰ্কেটিং কৰা এইটোৱে আপোনাকো বেলেগ বেলেগ কোম্পানী বা বেলেগ মানুহে আপোনাক অজানিতে আপোনাৰ পৰা মাৰ্কেটিং কৰি লৈ গৈ আছে ফৰ এক্সাম্পল জনক আপুনি মোবাইলত বা ইউটিউবত কিবা এটা ভিডিঅ' চাই আছে চাব ভিডিঅ' চাই থকাৰ মাজতেই কিবা এটা এড আহি যায় বিভিন্ন এটা এপছৰ এড আহে অথবা কিবা প্ৰডাক্টৰ এড আহে বা কিবা সাৰ্ভিসৰ এড আহে কিবা স্কুল কলেজৰ এড আহে সো এই যে এডবিলাক আহে এই এডবিলাক এনেইতো নাহে নিশ্চয় কোনোবা এজনে এই এডবিলাক লগায় আৰু এই এডবিলাক লগাই কোনো এটা প্ৰডাক্ট বা কোনো এটা সাৰ্ভিসৰ বিষয়ে মানুহক জনোৱাটোৱে হ'ল ডিজিটেল মাৰ্কেটিং সো আপুনি যেটো প্ৰডাক্ট বা আপোনাৰ যেটো সাৰ্ভিস সেইটো যদি অফলাইনত আপুনি বেনাৰ বা লিফলেটৰ মাধ্যমে মাৰ্কেটিং কৰিব যায় ফৰ এক্সাম্পল ধৰা হ'ল আপুনি 10,000 মানুহক আপোনাৰ প্ৰডাক্টৰ বিষয়ে জনাব কেনেকৈ জনাব আপুনিতো কি কৰিব আপুনি লিফলেট 10,000 লিফলেট বনাই ল'ব আৰু মানুহ লগাই দি লিফলেটবিলাক বিতৰণ কৰি থাকিব আৰু এনেকৈ আপুনি কৰিব সো 10,000 লিফলেট বনোৱাতে মিনিমাম আপোনাৰ 10,000 টকাই খৰচ হ'ব কেৱল বনোৱাতে মানে প্ৰিন্টিং কৰোতে মিনিমাম 10,000 টকা খৰচ হ'ব আৰু সেইখিনি বিতৰণ কৰোতে পইচা নালাগিব নেকি নিশ্চয় লাগিব মানে 10,000 মানুহক আপোনাৰ প্ৰডাক্ট বা আপোনাৰ এডভাৰটাইজখিনি জনাবলৈ গ'লে দেখাবলৈ গ'লে আপুনি কমৰ পক্ষত কম বাজেটত আপুনি 20,000 টকা খৰচ কৰিব লাগিব অফলাইনত কিন্তু আপুনি যদি এই প্ৰডাক্ট বা এই সাৰ্ভিসটো যদি আপুনি ডিজিটেলি মানুহৰ মাজত মানে দেখাব বিচাৰে সেইটো আপুনি ইনষ্টাগ্ৰামৰ মাধ্যমে দেখাব পাৰে বা ফেচবুক পেজৰ মাধ্যমে দেখাব পাৰে বা ইউটিউব এডছৰ মাজত দেখাব পাৰে আৰু এইবিলাকেই হ'ল ডিজিটেল মাৰ্কেটিং সো আজিকালি সকলো সৰুৰ পৰা ডাঙৰ কম বয়সৰ পৰা বেছি বয়সলৈ ল'ৰা ছোৱালী তিৰোতা মহিলা পুৰুষ সবৰে হাতত একটা কি স্মাৰ্টফোন আছে সো স্মাৰ্টফোন আছে মানে সেইটোৰ মাজত ফেচবুক এপছটো ইনষ্টল আছে তেওঁ ফেচবুক স্ক্ৰল কৰি থাকিব সো এনেকুৱাকৈ যেতিয়া চিষ্টেম আপুনি কৰি দিব যে মানুহে যেতিয়া আপোনাক ফেচবুক মানে গুচোৱাৰ লগে লগে আপোনাৰ সাৰ্ভিসটোৰ বিষয়ে তেওঁ এড এটা পাই যাব বা আপোনাৰ প্ৰডাক্টৰ বিষয়ে তেওঁ দেখা পাব আৰু সেইটো আপুনি আপোনাৰ নিৰ্দিষ্ট কাস্টমাৰক টাৰ্গেট কৰি আপুনি সেই এডটো লগাব পাৰে আৰু তাৰ কাৰণে আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰে কেনেকৈ আপুনি আপোনাৰ ব্যৱসায়টো বা আপোনাৰ সাৰ্ভিসটো আপুনি কম খৰচত বেলেগ মানুহৰ ওচৰত আপুনি ফেচবুক এডছৰ মাধ্যমে বা সোশ্যাল মিডিয়াৰ মাধ্যমে আপুনি এড ৰান কৰি আপুনি আপোনাৰ ব্যৱসায়টো গ্ৰ' কৰিব পাৰে সো এটা কথা আপোনালোকে মনত কৰক যদি আপোনালোকে আপোনাৰ ব্যৱসায়টো ডিজিটেলি প্ৰমোট নকৰে যদি আপোনাৰ ব্যৱসায়টো ডিজিটেল মাধ্যমত
যদি আপুনি এডভাৰটাইজমেণ্ট দেখাব নোৱাৰে তেনেহ'লে অহা 5 বছৰৰ ভিতৰত আপোনাৰ ব্যৱসায়ৰ গ্ৰথটো আপোনাৰ ব্যৱসায়ৰ চেলিংটো লাহে লাহে কমি আহিব কাৰণ মানুহ এতিয়া অফলাইনৰ পৰা লাহে লাহে অনলাইনলৈ আহি আছে সো তাৰ লগে লগে আপোনাৰ ব্যৱসায় বা আপোনাৰ সাৰ্ভিসটো অনলাইনৰ মাধ্যমত কাস্টমাৰক সাৰ্ভিস দিয়াৰ কাৰণে আপুনি আহিব লাগিব